সীমান্ত প্ৰহৰীৰ উচুপনি। কথা জয়ন্ত বলিয়া। মা, মা, তুমি শুনিছানে মা? ইয়াত যুদ্ধ হৈছেও। শুনিছানে মা? গুলী আৰু বাৰুদৰ শব্দ। আছো মা, তেওঁলোক দেখোন মোৰ পিনে আহিবলৈ ধৰিছে। জানা মা, তোমাৰ বুকুৰ মাজত শুই থকা সোণ আজি 4টাকৈ গুলী বুকুত শুৱাই লৈছে। বহুত কষ্ট পাইছোঁ অ' মা, বহুত কষ্ট পাইছোঁ। মই ভাগৰা নাই মা, আৰু ভয়ো নকৰোঁ, কাৰণ মই বীৰ শ্বহীদৰ সন্তান। সাহসেৰে যুঁজি যাম জীৱনৰ অন্তিম সময়লৈ। মা, তোমালোকে খেলা ৰঙৰ উৎসৱ আমি ইয়াতো খেলোঁ মা, মাথো পাৰ্থক্য এটাই, আমি নিজৰ ৰক্তৰে খেলোঁ, আৰু সেই শব্দৰ উৎসৱটি আমিও পালন কৰোঁ মা, বাৰুদ আৰু গুলীৰ শব্দৰে। হোৱা মা, শুনিছানে? ভাৰত মাৰ জয়ধ্বনিৰে মুখৰিত হৈছে আকাশ। বুকুখন বহুত বিষাইছে অ' মা, বহুত বিষাইছে। মা, বহুত বিষাইছে। তুমি অপেক্ষা কৰিবা মাথো, মই উভতি অহাৰ সেই দিনটোলৈ, যিটো দিনত সকলো আহিব হাতত একোডালি ফুলৰ মালাৰ সৈতে এটি বন্তি লৈ শ্ৰদ্ধাঞ্জলিৰ বাবে। মা, তুমি শুনিছানে?